हाय फ्रेंड्स पुनर्बार स्वागतम जनाइছো মোৰ ইউটিউব চেনেললৈ আজি আপোনালোকৰ মাজলৈ এটা পেনকেকৰ ৰেচিপি লৈ আহিছো অতি কম সময়তে আৰু অতি সহজতে আমিনো কেনেকৈ সুন্দৰ সুন্দৰ পেনকেক বনাই খাব পাৰো বলকছো যাও ভিডিওটোৰ মাজলৈ পেনকেকটো বনাবলৈ হলে আমাক এটা কণী লাগিব এটো ভালদৰে ফেটি ল'ব লাগিব আমি या হৈ গৈছে এনেকৈ ফেটি ল'ব ভালদৰে ইয়াত আমি এতিয়া দিব লাগিব চেনি ইয়াতে মই গুড়ি চেনি দি দিছো গুড়ি চেনি হলে মই 3 চামুচ দিম আপুনি গোটা কৰি চেনি দিব পাৰে তেতিয়া আমি ভালদৰে মিহলি কৰি ল'ব লাগিব গোটাখিনি ভালদৰে কণীৰ লগত মিহলি কৰি ল'ব লাগিব এতিয়া মই গুড়ি চেনি 2-3 চামুচ দি দিছো এইখিনি এতিয়া আমি ভালদৰে মিহলাই ল'ম या कणी চেনিখিনি আমাৰ ভালদৰে মিহলি হৈ গৈছে এতিয়া ইয়াতে দিম ময়দা এই ময়দাখিনি মই ভালদৰে চালি ৰাখিছো বাকি ময়দা দি দিছো এইখিনি এতিয়া আমি ভালদৰে মিহলাই ল'ব লাগিব এইখিনি এতিয়া মই গাখীৰ দি দিম গাখীৰটো অকণ দি মিহলাই থাকিব ইয়াতে আৰু অকমান গাখীৰ দিব লাগিব ইয়াতকৈ অকমান পনীয়া হ'ব লাগিব এনেকুৱা হলে হৈ যাব মই এইটো কাপেৰে আধা কাপ গাখীৰ দিছো এতিয়া দিম মই খুব নিমখ মিঠা বস্তুটো অকমান নিমখ হলে ভাল লাগে তাৰ পাছত দিম মই সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ আৰু অকমান এচিকুট মানে ইলাচি গুড়ি এতিয়া ভালদৰে এখিনি মিহলাই লম এতিয়া দিম মই এখন চামুচেৰে 2 চামুচ ৰিফাইন তেল আপুনি ইয়াৰখিনি ঘিউ দিব পাৰে এতিয়া এইখিনি আৰু ভালদৰে মিহলাই ল'ব ৰিফাইন তেলখিনি ভালদৰে মিহলাই ল'ব এক কেক বনাবলৈ আমাৰ ৰেডি হৈ গৈছে এনেকুৱা হলে হৈ যাব চাউচো এনেদৰে বহাই ৰাখিব আৰু জুইটো স্লিমত ৰাখিব আপুনি খুৰাই ডাঙৰ কৰিলেও কৰিব পাৰে তেনেকৈ বনাবলৈ ননষ্টিক টাৱা যি লাগিব তেনেধৰণৰ কোনো কথা নাই মানে সাধাৰণ নহয় টাৱাখনতো বঢ়িয়া পেনকেক হয় আমাৰ এতিয়া সিজিব ধৰিলে ইয়াৰ পৰা বঢ়িয়া ফুটা উঠি যাব এইখন এতিয়া লুটিয়াব পৰা হৈ গৈছে আমি এবাৰ লুটিয়াই দিম দুয়োটা ফালে ৰঙচুৱা হোৱাকৈ এ চাওকচোন কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে দুয়োফালে ৰংটো ভালকৈ আহিব তেতিয়া ভালদৰে সিজিব দুয়ো সাইডে কালাৰটো হৈ গৈছে এতিয়া এইখন সাইডত ৰাখি থৈ আৰু এখন আমি ইয়াতে বহাই দিব পাৰিম এতিয়া এইখনো ভালদৰে বহাই ৰাখিব এবাৰ এইটো লুটিয়াই দিব এই কেকটো বনাবলৈ অতি সহজ হয় আৰু খাবলৈ বিৰাতে ভাল লাগে দুয়োফালে এনেকৈ লুটিয়াই দিলে কালাৰটো ভাল আহে আৰু সিজেও সোনকালে
এতিয়া এইটো ৰাখি আৰু এটা বনাই যাম। মই এনেকৈ এটা এটাকৈ আটাইকেইটা পেনকেক বনাই যাম। আপোনালোকে ট্ৰাই কৰি চাব, বিৰাটেই সহজ। চাওকচোন ধুনীয়াকৈ ফুলি ফুলি উঠিছে, কেকটো হ'বই আৰু। এয়া মোৰ পেনকেক ৰেডি হৈ গৈছে। অতি কম সময়তে অতি সহজতে এনেধৰণে পেনকেক আপোনালোকেও বনাই খাব পাৰে। চাওকচোন কালাৰটো দেখিবলৈ কিমান ধুনীয়া আছে আৰু বহুতেই স্পঞ্জি হৈছে কেকটো। মই এখন ভাঙি দেখুৱাইছোঁ, চাওকচোন স্পঞ্জি হৈছে। চাওকচোন ভিতৰৰ পিনে দেখিবলৈ বিৰাটেই ভাল লাগিছে। এনেধৰণৰ পেনকেক আজি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।